গাইজ মই আব্দুল্লাহ মোৰ প্ৰথম ব্লগলে তোমালোকক ৱেলকাম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব তাৰপিছত তলত থকা বেল আইকনটো দবাই দিব তেনেহ'লে দেৰি নকৰাকৈ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ ব্লগ তো গাইজ এতিয়া আমি মুখ হাতটো ধুই লওঁ মুখ হাতটো ধুই ল'লোঁ এতিয়া আমি চাহটো খাই লওঁ আৰু ইয়াত আমাৰ মায়ে চব্জি বনাই আছে আৰু মই চাহটো খাই লওঁ ব্লগ আৰু গাইজ আমি চাহটো খালোঁহি এতিয়া আমি খুৰী ঘৰলৈ যাওঁ আমাৰ খুৰী ঘৰলৈ আৰু গাইজ চাবলৈ বেলি উঠিলেহি মোৰ কিবা কাম এটা আছিলে সেইকাৰণে খুৰী ঘৰলৈ যাওঁ ফাইনেলি খুৰী ঘৰলৈ আহি পাই গ'লোঁ আৰু ইয়ালৈ আহি চালোঁ যে ইয়াত মাংস কাটি আছে গাইজ এইটো আমাৰ জানচিনা হয় হাই বুলি কৈ দে হাই বুলি কৈ দে এতিয়া তই ক্লাছ কি পঢ়িছ কৈ দে আকৌ ক্লাছ 4 পঢ়িছে ভালকৈ পঢ় আৰু মোক এইটো কাম দি দিলে চাওঁ গাইজ এই পৰিব মাটি লাগিব গোটেই পেলালে জানচিনাই আৰু এইটো আমাৰ খুৰীহঁতৰ গাড়ীটো ধুই আছে আৰু এইটো খুৰীহঁতৰ বেটেৰী গাড়ীটো হয় এইটো কি হৈ আছে চা এইটো মোকে ধোৱা নাই আৰু এইটো কুকুৰটো হয় আমাৰ আৰু এতিয়া আমি ঘৰলৈ আহি পাই গ'লোঁ মায়ে বোলে পথাৰত ধানবিলাক মেলিব সেইকাৰণে চাইকেলটো নি যাব কৈছে মই চাইকেলটো নি যাওঁ এতিয়া ইয়াতে ধানবিলাক মেলিব সেই তাত ধানটো মেলিব ইয়াৰ পৰা তালৈ নি যাব লাগে মানে আৰু গাইজ আমি ফাইনেলি ঘৰলৈ আহি পাই গ'লোঁ এতিয়া আমি হাত ভৰিটো ধুই লওঁ এতিয়া ভাতটো খাই লওঁ ইয়াত আছে লোকেল কুকুৰা মাংস অমিতা আলুগুটি আৰু দাইল মটৰ মাহ আৰু আলুগুটি আছে আমি ভাতটো খাই লওঁ গাইজ ফাইনেলি আমি ভাতটো খাই লওঁহি এইটো আমাৰ জানচিনাবোৰে 10 টকা আছে কিবা দোকানত কি টকা আছে তোৰ দেখাই দে সেইটো 10 টকা 10 টকাত কি পাবি তই কি খাবি বিস্কুট চিপছ নে কিবা চিপছ খাব বোলে আমি চিপছ খাব যাওঁ এইটো জানচিনাই দোকান গৈছে আৰু গাইজ চাব পৰা কিমান জল্দি দোকানৰ পৰা আহিলে স্পীড আছে কিন্তু দেই ল'ৰাকণে না বেয়া স্পীড আছে চব গাইজ কি আনিলে মেগী 2 পেটি আনিছে গাইজ আকৌ মেগী বনাব লাগিব মেগী খাবি নে নাখাওঁ ক মজা বনাম ন আমি গাইজ এতিয়া মেগী বনাম ডাইৰেক্ট মেগী বনাম চাই থাক গাইজ এতিয়া আমি মেগীত দিবলৈ ধনিয়া পাত অকণমান ছিঙি লওঁ গাইজ এইটোৱে আমাৰ বাৰীটো হয় চাব পাৰে আৰু জানচিনাই ধনিয়া উঘালি আছে ইয়াৰ নামেই হয় জানচিনা গাইজ জানচিনাই ধনিয়া উঘালি আছে মই জুইটো জ্বলাই লওঁ এইটো চক গাইছ এইটো মেগী মানে এইটো কি মেগী গাইছে এই কণ্টাছে ইমান গুৰি মুৰি খাব আৰু দেই গাইছে এইটো কেনেকুৱা লাগিছে খাই মজা লাগিছে ন খাই খাই কেলে আছ খাই আছে আমি গাইজ এতিয়া তেলটো ঢালিলোঁ অলপ তেলটো পকিব দি লওঁ গাইজ এতিয়া আমি গাইজ মেগীটো দি দিওঁ চেচ গাইজ পানীটো ক'ত গ'ল পানী ওলা চাপা গাইজ গোটেই খোলা হৈ যাব গাইজ এনেকুৱা হৈছে এইটো গাইজ মেগীয়ে হ'ল আমাৰ আৰু ফাইনেলি আমি মেগী বনি হৈ গ'ল এতিয়া আমি মেগীটো খাই লওঁ জানচিনা কেনেকুৱা বনিছে মেগী মজা লাগিছে ন মেগীটো খাই লওঁ কিন্তু কেনেকুৱা হৈছে ময়ো খোৱা নাই আছে এতিয়া তো বলক গাইজ আজি আমি মেগীটো খাই লওঁ ক'ত দিছে সেইবিলাক গৰুবিলাক চাব পাৰে গাইজ এইবিলাকে ন গৰুবিলাক গাইজ এইটো গৰুবিলাক এইটোৱে হয় ক'ৰ পৰা খুলিব লাগে ডিঙিৰ পৰা খুলি দে এইটোৱে এটা ন এইটোৱে এটা তাৰপিছত সেইটো দুটা আছে বাছ এইটো নাই এই দুটাটোৱে খুলি দে বেগেতে আৰু গাইজ খুলি পিনে আমি ঘৰত যাওঁগৈ আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব দেই আৰু গাইজ ডাইৰেক্ট ঘৰত লগ পাম দেই বলক ফাইনেলি গাইজ আমি ঘৰলৈ আহি পাই গ'লোঁ তাৰপিছত নেক্সট ব্লগত লগ পাম জয় অসম বাই বাই